মই বৰ্তমান উপস্থিত আছোঁ সোণাপুৰ ৰেভিনিউ চাৰ্কলৰ পাটৰকুচি অঞ্চলৰ হাতীমূৰাত উপস্থিত আছোঁ আচলতে। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে মোৰ পিছফালে JCBৰে কাম চলি আছে। ইয়াত আমাৰ প্ৰাণৰ শিল্পী, আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। আৰু এই অঞ্চলত ইতিমধ্যেই প্ৰশাসনে JCB লগাই কামৰ প্ৰস্তুতি চলাইছে। এই অঞ্চল সম্পূৰ্ণভাৱে সাজু কৰি তুলিব। এতিয়া কাইলৈ কৰে নে পৰহিলৈ কৰে সেয়া পিছত নিৰ্ধাৰণ হ'ব। আপোনালোকে নিশ্চিতভাৱে গম পাব। প্ৰায় 30 বিঘা ভূমিৰে এই বৃহৎ অঞ্চলটোত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ স্থাপন হ'ব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই বুলি এতিয়া আমাৰ মানিবলৈ টান হৈছে, কিন্তু নিয়তিৰ ওচৰত তেওঁ হাৰ মানিলে। ইতিমধ্যে কিছু সময় পূৰ্বে তেখেতৰ নশ্বৰ দেহ তেখেতৰ বাসগৃহে উপস্থিত হৈছে। প্ৰশাসনে এই স্থানত আমি য'ত এতিয়া উপস্থিত আছোঁ, সোণাপুৰ ৰাজচক্ৰৰ কমাৰকুচি ৰাজহগাঁৱৰ হাতীমাত, এই স্থানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে। আৰু সন্ধিয়া 6 বজাত কেবিনেট বৈঠকৰ পিছতে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা হ'ব। জুবিন দাক যেতিয়া আমি জীৱিত অৱস্থাত লগ পাইছিলোঁ, তেতিয়া সোণাপুৰৰ সেউজীয়াৰ মাজত তেওঁৰ এটা বাসগৃহ নিৰ্মাণ কৰিবলৈ বৰ মন আছিল। কেইবাবাৰো তেওঁ সোণাপুৰলৈ আহিছিল। বহু অনুষ্ঠানত তেওঁক আমি লগ পাইছোঁ, বা ফুটবল খেলিবলৈও কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ যোগেদি তেওঁ সোণাপুৰলৈ আহিছিল। আৰু সেই মুহূৰ্ততে তেওঁ কৈছিল যে সোণাপুৰৰ সেই সেউজীয়া পৰিৱেশৰ মাজত তেওঁৰ এটা বাসগৃহ কৰাৰ বৰ মন আছিল। আৰু ভগৱানৰ আজি এই নিয়তিৰ ওচৰত তেওঁ হাৰ মানি হয়তো শেষ সময়কণ তেওঁ সোণাপুৰতে কটাব আৰু অনন্তকাললৈ সোণাপুৰতে থাকিব বুলি আমি আশা কৰিছোঁ। আৰু এই ক্ষেত্ৰত গৰিমা বৌৰো এটা ভূমিকা থাকিব। আমি গৰিমা বৌকো আহ্বান জনাইছোঁ যে সোণাপুৰত ডিমৰীয়াবাসীয়ে তেওঁক অন্তিম শয়নৰ বাবে এই ঠাইটুকুৰা প্ৰস্তুত কৰি উলিয়াইছে। প্ৰশাসনেও সহযোগিতা আগবঢ়াইছে। আমিও মুখ্যমন্ত্ৰী মহোদয়ক, মাননীয় মন্ত্ৰী পবিত্ৰ মহিষা ডাঙৰীয়াক এই কথা অৱগত কৰিছোঁ। এতিয়া ডিমৰীয়াবাসীয়ে তেওঁক অন্ত্যেষ্টিক্ৰিয়াৰ বাবে শেষ সময়কণ দিব বিচাৰিছে, শেষ ঠাইকণ দিব বিচাৰিছে। গতিকে সমগ্ৰ ডিমৰীয়াবাসীৰ হৈ আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে গৰিমা বৌৰ ওচৰত এই অনুৰোধ জনাইছোঁ। আৰু আমি আশা কৰিছোঁ যে সোণাপুৰে জুবিন দাৰ শেষ ঠিকনা হ'ব। এই যে সমাধিক্ষেত্ৰৰ মাটিকালি কিমান আছে এইটো জানে নেকি? আমি এতিয়া যিখিনি ঠাইত আছোঁ এয়া 3.5 বিঘা এলেকা। সোঁফালে 2 বিঘা মাটি পুনৰ লোৱাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে, আৰু বাওঁফালেও 2 বিঘা মাটি পুনৰ লোৱাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। অৰ্থাৎ প্ৰায় 7.5 বিঘা মাটি এই অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। আৰু পিছফালে প্ৰায় 20 বিঘা মাটি আছে, যিখিনি চৰকাৰী ভূমি। গতিকে এই ঠাইখিনিও যিহেতু পাহাৰুৱা এলেকা, গতিকে এইখিনি মানে কিছু সময় লাগিব তাক কাটি কুটি তাক পিছৰ পৰ্যায়ত সমাধিস্থল হিচাপে নিৰ্মাণ কৰিবলৈ। গতিকে প্ৰায় 30 বিঘা ভূমিৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ সমাধিস্থল নিৰ্মাণ হ'ব সোণাপুৰত। প্ৰায় এটা সময়ত মই কমাৰকুচি 3 বছৰমান চলালোঁ। কমাৰকুচি মই গামৰা হিচাপে আছিলোঁ। এতিয়া চাৰ্জ এজনক দিয়া গৈছে। মোৰ মানে সীমাটোত একদম সীমামূৰীয়া, এইটো অতি বেছি হয় গামৰা। যিহেতু আজি প্ৰসংগত আমাৰ যিটো আমাৰ চাৰ্কল বিচাৰে, তেখেতে কৈছে যে মাটি অলপমান অতি সোনকালে লাগে, কম সময়তে আমি মাটি এডোখৰ আমাৰ জুবিন যিটো আমাৰ তেওঁৰ আমাৰ এই গোটেই আমাৰ অসমবাসীৰে এজন তেওঁ মানে সম্পদ, তেখেতৰ সমাধিটো ইয়াত যিটো কৰিব কৈছে, মোৰো এটা খুব মানে চিন্তা লাগিল যে অতি সোনকালে কৰি যদি মাটি বিচাৰ কৰি দিব পাৰে, সেই কথালৈ বহুত চেষ্টা কৰিম। আজি 4টা বজাত 5টা বজাৰ পৰা আমি ইয়াতে আছোঁ, মানে মাটি বিচাৰি থাকিলোঁ, বহুত জেগা দেখালোঁ। গতিকে সমাধিটো আমাৰ ডিমৰীয়াবাসী যদি আমাৰ ইয়াতে হৈ যায়, কমাৰকুচি গাঁৱত হৈ গ'লে আমাৰ এটা বহুত গৌৰৱৰ কথা। বহুত মানে এটা আমাৰ মানে কি ক'ম আৰু মানে ভাষা নাই। এইটো আমাৰ ৰাইজৰ ডিমৰীয়াবাসী ৰাইজৰ কাৰণেও বহুত এটা ভাল, আৰু অসমবাসীৰ কাৰণেও ভাল। আমাৰ যিহেতু গুৱাহাটী একদম ওচৰৰে, গুৱাহাটীৰ ওচৰ হিচাপত আমাৰ এই জুবিনদাৰ যিটো সমাধিটো আমি ওচৰতে পাম সদায়, নিশ্চয় আমাৰ একদম খুব গৌৰৱৰ কথা। আমাৰ ৰাইজখিনিও সেইটো বহুত ছাপৰ্ট, যাতে এনেকুৱা এটা মানে অনুষ্ঠানেই ধৰচোন আমাৰ সমাধি যিটো তেখেতৰ হেৰিটোত হোৱাৰ কাৰণে খুব মানুহে ৰাইজে মানে বহুত ভাল পাইছে। আৰু ময়ো মানে এই ক্ষেত্ৰতে লাগি আছোঁ। গতিকে এতিয়া হোক, আমাৰ CM ছাৰে আহি যিখিনি দুষাৰমান যিটো আমাক দিলে, তেওঁ ঘোষণা কৰিলে যে হ'ব ঠাইখিনিত। আমি ভাবিছিলোঁ কি নহ'ব নেকি,
খুব এটা ভয় লাগি আছিল নহ'লেতো আমাৰ কাৰণে অলপ খুব বেয়া লগা হ'ব চিএম ছাৰে যিটো ঘোষণা কৰি গ'ল দিয়ে এইটো হৈছে এইটো তেওঁ কোৱা আমাৰ এটা আশা এটা থাকিল আৰু সঁচাকৈ আমাৰ এই জুবিন দাৰ সমাধিটো সুকলমে হৈ যাওক ভালকৈ যাতে হয় সেইটো মই কামনা কৰিছোঁ আমাৰ মৰমৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰটো আমাৰ ইয়াত স্থাপন কৰাৰ কাৰণে আমাৰ এই ডিমৰীয়া অঞ্চলৰ সমূহ ৰাইজে আমি অসম গভৰ্ণমেণ্টলৈ অশেষ ধন্যবাদ জনাইছোঁ আৰু ইয়াতে যাতে আমাৰ সমাধি ক্ষেত্ৰখন সুকলমে হয় তাৰ বাবে আমি ভগৱানৰ ওচৰত কামনা কৰিছোঁ